কৰোনা ভাইৰাছৰ দৰে মহামাৰী আহি উপস্থিত হৈছে। এইখিনি সময়ত আমি সকলোৱে অতি সতৰ্ক আৰু সাৱধান হোৱা উচিত। ইতিমধ্যে চৰকাৰৰ পক্ষৰ পৰা আৰু চিকিৎসা বিভাগৰ পৰা যি নিৰ্দেশ দিয়া হৈছে, এই নিৰ্দেশটোক আমি সকলোৱে সন্মান জনাই তাক অনুশীলন যদি কৰিবলৈ চেষ্টা কৰোঁ, আমি ইয়াৰ পৰা পৰিত্ৰাণ পাম। সঁচা, আমাৰ নিজৰ সত্ৰ অনুষ্ঠানত পৰম্পৰাগতভাৱে উপাসনা আছে। আমি উপাসনা নাম কীৰ্তন দিব নোৱাৰোঁ, কিন্তু আমি এই সময়ত চৰকাৰে কোৱাৰ দৰে, চিকিৎসা বিজ্ঞানে কোৱাৰ দৰে আমি সমাৱেশ এৰাই চলিবই লাগিব, অনুষ্ঠান প্ৰতিষ্ঠান এৰাই চলিবই লাগিব। সেয়ে আমাৰ সত্ৰটো আমি সাৱধান কৰি দিছোঁ, সকলোৱে সেই মতেই কাৰ্য সম্পাদন কৰিছে। এই যিটো সচেতনতা, এইটোৱে হৈছে পেনাচিয়া। আচল মহৌষধ এতিয়া সচেতনতা, মানে অতি সাৱধানতা আৰু সচেতনতা আমাৰ কাৰণে মহৌষধ, আৰু এই সচেতনতাহে আমাক ৰক্ষা কৰিব। সেয়ে আমি এই মুহূৰ্তত চৰকাৰৰ সেই নিৰ্দেশক সমৰ্থন জনাবৰ কাৰণে আমাৰ তৰফেও আমি বিনীত অনুৰোধ জনাইছোঁ। কাৰণ চৰকাৰে আমাৰ সকলোৰে জীৱন সুৰক্ষাৰ কাৰণে এনে কথাবিলাক প্ৰয়োগ কৰিছে, নিৰ্দেশ দিছে। গতিকে আমি ইয়াক মানি চলাটো আমাৰ নৈতিক কৰ্তব্য। তাৰ যোগেদি আমি সঁচাকৈ আমাৰ জীৱনবিলাক সুৰক্ষিত কৰিব পাৰিম। সঁচা, দুই এদিন আমাৰ কষ্ট হ'ব, দুই এদিন আমি সদায় সচ্ছলতাত থকা মানুহবিলাকে অসুবিধা পাম, কিন্তু জীৱনটো যদি সঁচাকৈয়ে চিৰজীৱনৰ কাৰণে ঘূণীয়া হয়, হঠাতে যদি কাৰোবাৰ অকাল মৃত্যু হয়, সেইটোত আমি কোনেও কামনা নকৰোঁ। সেই আহ্বান আমাৰ আছে যে আমি মূল পৰম্পৰা খুব কম সংখ্যকৰ ভিতৰত আমি ৰাখিব লাগিব, উপাসনা আমি কৰিবই লাগিব, কিন্তু কোনো কাৰণতে যাতে উপাসনাৰ নামত এইখিনি সময়ত সমাৱেশ নঘটে, অনুষ্ঠান প্ৰতিষ্ঠানৰ আয়োজন কৰা নহয়, এইটোৰ প্ৰতি আমি সতৰ্ক হ'লেই আমি সকলোৱে সুৰক্ষা অনুভৱ কৰিম।